হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। তো আমিও ভালে আছোঁ। তো আজি ভাবিছোঁ বহুত বেছি ট্ৰেণ্ডিঙত থকা স্পাইৰেল পটেটো বনাই খাওঁ। তো আপোনালোককো দেখুৱাম কেনেকৈ বনাওঁ, তো আমিও খাম। তো কেনেকুৱা লাগে স্পাইৰেল পটেটো খাই, তো আজি টেষ্টিং কৰি চাম বলক। তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। স্পাইৰেল পটেটো খাব গৈ আছোঁ বলক। আজি মই বৌহঁতৰ ওচৰত ঘৰত স্প্ৰাইল পটেটো খাব আহিছোঁ। কেনেকুৱা লাগে কম। বহুত বেছি ট্ৰেণ্ডিঙত থকা স্পাইৰেল পটেটো খাব গৈ আছোঁ। তো মেচিনটো অৰ্ডাৰ কৰিলোঁ। ফাইনেলি এইটো আহি পালেহি। দেখিছে এইটো স্পাইৰেল পটেটো বনোৱা মেচিন। আৰু স্পাইৰেল পটেটো বনাবলৈ মই লৈছোঁ এফালে আলু আৰু এফালে ময়দা আৰু এফালে দেখিছে এইটো চাটনিটো লগত খাব লাগিব আৰু এফালে মছলা চছলা আৰু এইটো বম্ব ষ্টিক। তো দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক। ইয়াত দিম ৰেড চিলি এড কৰিম। দেখিছে কালাৰটো কিমান ধুনীয়া হৈছে। দেখিছে ৰেড চিলি। এতিয়া গাইজ ফাইনেলি গোটেইখিনি মিক্স কৰি দিম। তেনেকৈ দেখিছে ময়দা আৰু মছলাখিনি ইয়াত মিক্স কৰি দিলোঁ ধুনীয়াকৈ। তো ইয়াৰ ওপৰত এড কৰিম পানী। পানীটো ঢালি থাকিম আৰু ক্ৰমান্বয়ে এনেকৈ লৰাই থাকিম। দেখিছে পানী আৰু ময়দা আৰু মছলা এড কৰিম। তো দেখিছে কালাৰটো কেনেকুৱা ধুনীয়া হৈছে। তো দেখিব পাইছে কালাৰটো ৰঙাটো উঠিছে মানে লাহে লাহে। তো কালাৰটো দেখিছে কেনেকুৱা হৈছে মছলাটো। আৰু আপোনালোকে ভিডিঅ'টোত খুব বেছি আগৰ ভিডিঅ'বিলাকত মৰম দিয়াৰ কাৰণে বহুত বেছি থেংক ইউ। তো আজিৰ ভিডিঅ'টোতো মৰম দিব বুলি আশা ৰাখিলোঁ। তো দেখিছে বহুত বেছি কালাৰটো দেখিব ধুনীয়া হৈছে। তো কালাৰটো কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব। আৰু আগৰ ভিডিঅ'টোত কৈছিলোঁ ক'ৰ পৰা ভিডিঅ'বিলাক চাই মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো মছলাটো কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব। দেখিছে কিমান ধুনীয়া ৰঙা হৈছে। বেচটো এফালে ৰেডি হৈ গ'ল। দেখিছে কালাৰটো কিমান ধুনীয়া আছে। আৰু এইটো ছাইডত ধুনীয়াকৈ ৰাখিম। আৰু এফালে আনিছোঁ আলু আৰু এফালে বম্ব ষ্টিক। তো আপোনালোকে আলুটো সদায় মনত ৰাখিব। এফালৰ ডাইৰেক্ট মাজৰ পৰা এফালে মাজত ডাইৰেক্ট আলুটো ফুটা কৰিব। আৰু বম্ব ষ্টিকডাল যিমান পাৰে সিমানে আগলৈ ঠেলিব। আৰু দেখিছে বহুত বেছি যিমান মানে দেখিবলৈ ধুনীয়া লাগে এডাল ভৰাওঁতে। তো বহুত সহজ নিচিনা লাগে কিন্তু অলপ কষ্ট যথেষ্টখিনি আছে। তো দেখিছে এইটো মই ভৰাই আৰু এফালে দেখিছে হৈ গৈছে ফাইনেলি কি ধুনীয়াকৈ দেখিছেনে খাপ খাপকৈ কাট খাইছে। এফালে ধুনীয়াকৈ আলুৰ পিচবিলাক চাওক। আৰু এইফালে পাপুৱে কাটি আছে। তো ফাইনেলি এফালে দেখিছে মোৰ কাটাৰটো অকণমান বেয়া হ'ল। তো সেইকাৰণে ফাইনেলি পাপুৰ পূৰা খঙত আছে। এফালে দেখিছে পাপুৰ খং উঠিছে। তো মোৰ মানে কাটাৰটো অকণমান মিষ্টেক হ'ল। এফালে দেখিছে এডোখৰ ছিঙি গ'ল। আৰু ইয়াত দেখিছে ইয়াৰ ওপৰৰ মাথাটো ছিঙি গ'ল। তো সেইকাৰণে পাপুৰ খং উঠিছে ফাইনেলি। তো সেইকাৰণে মই এডাল কাটি নাকাটিলোঁ। তাৰপিছত এফালে পাপুৱে কাটি আছে। তো দেখিছে ফাইনেলি বহুত বেছি খঙত আছে। তো আজি ভিডিঅ'ৰ মাজত বহুত বেছি খঙো দেখা পাব। তো দেখিছে এফালে কি ধুনীয়াকৈ এৰুৱাই অকণমান ওপৰলৈ দেখা দিয়া। তো এফালে দেখিছে কিমান ধুনীয়াকৈ তৰপ তৰপকৈ এখাই গৈছে আলুটো। তো ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এইফালে দেখিছে পাপুক মানে ফাইনেলি কাইলৈৰ পৰা স্পাইৰেল পটেটোৰ দোকান এখন খুলি দিম বুলি ভাবিছোঁ। দেখিছে সি দোকানীৰ নিচিনা হৈ গৈছে পূৰা। আৰু বহুত বেছি খঙত আছে। খঙত থকা মুখখন দেখাই দিয়াচোন। সেই হ'ল দেখিছা কিমান খঙত আছে। আৰু এইটো দেখিছে কি ধুনীয়া হৈছে। মই মানে জানা নাই মানে কাটিবলৈতো বহুত বেছি খং কৰি আছে। তো দেখিছে কিমান ধুনীয়াকৈ পাপুৱে কিমান ধুনীয়াকৈ কাটিছে। তো দেখিছে তৰপ তৰপকৈ এফালে। আৰু এফালে মছলাটো কি ধুনীয়া কালাৰটো কি ধুনীয়া হৈ আছে চাওক।
এফালে মছলা কালাৰটো কিমান ধুনীয়া হয় স্পাইৰেল পটেটো ৰেডি এফালে ৰেডি আৰু এফালে পাপু বহুত বেছি খং কৰি আছে মোক গালি পাৰি আছে মই জানানা কাৰণে আৰু ভণ্টি এফালে দেখিছে স্পাইৰেল পটেটো খাবৰ কাৰণে তো ধুবৰ কাৰণে দেখিছে পানী আনি কিনি থৈ গৈছে আৰু বহুত বেছি লাজ কৰে সেইকাৰণে এই চুকটো লুকাই আছে দেখিছে আৰু এফালে পাপু কাটি আছে দেখিছে কাটা ষ্টাইলটো কিন্তু বহুত বেছি দেখিবলৈ ধুনীয়া কিন্তু দেখিবলৈ যিমান ধুনীয়া সিমান সহজ নহয় তেলটো ধুনীয়াকৈ দি ল'ম এফালে দেখিছে ৰিফাইন তেলটো ধুনীয়াকৈ দি ল'লোঁ এফালে দেখিছে তো তেলটো হোৱালৈকে এফালে ধুনীয়াকৈ ফাইনেলি প্ৰথম সৰু এটা বনাই চাম তো এফালে দেখিছে মছলাখিনি কি ধুনীয়া কালাৰ হৈছে তো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব তো স্পাইৰেল পটেটো ফাইনেলি ঘৰতে বনাই খাব লৈছোঁ তো খাই টেষ্টিং কৰিহে ক'ম কেনেকুৱা লাগিছে দেখিছে মছলাখিনি কিমান ধুনীয়া লাগিছে তো আপোনালোকে দেখি কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু কাৰ কাৰ ভাল লাগিছে কমেণ্ট কৰি জনাব এইফালে দেখিছে ধুনীয়াকৈ ৰেডি হৈ গ'ল দেখিছে ধুনীয়া ৰেডি হৈ গ'ল স্পাইৰেল পটেটো ৰেডি হৈ গ'ল তো এফালে দেখিছে জেলি লগাই দিছোঁ আৰু এফালে ভণ্টিক দি দিম ভাইটি ল আৰু এফালে দিম ভাইটিক ইয়াত ধৰি ল তলত আৰু গাইছ এফালে ফাইনেলি আৰু এডাল আনিলোঁ এফালে জেলিটো ধুনীয়াকৈ লগাই দিম দেখিছে এফালে দেখিছে কিমান ধুনীয়া কিউট হৈছে তো খাং খাং লাগিছে দেখিছে এইটো ভণ্টিক দিম থেংক ইউ কোৱা এফালে ফাইনেলি দেখিছে এফালে জেলি লগাই দিম তো চাৰিওফালে ধুনীয়াকৈ জেলিটো দি দিম দেখিছে আৰু এফালে ভণ্টিক দিম থেংক ইউ ক থেংক ইউ খাই কেনেকুৱা লাগিছে খাই কেনেকুৱা লাগিছে মস্তি খাই কেনেকুৱা লাগিছে চবে এবাৰ টেষ্ট কৰি ক'ব আৰু ফাইনেলি এইটো পাপু পাপু খাই দেখাই দিয়া ধুনীয়াকৈ থৈ দে মোক দেখাব বহুত বেছি টেষ্টি আছে তো আপোনালোকেও বনাই খাব তো ভিডিঅ'টো এতিয়া ইয়াতে ৰাখি দিছোঁ